সকলোৰে মংগল চিন্তা কৰি মোৰ এটা অডিঅ' ক্লিপ আপোনালোক সকলোলৈ। বৰ্তমান আমাৰ দেশৰ পৰিস্থিতি বহুত বেছি বেয়ালৈকে গৈ আছে। দিনে দিনে কৰোনাৰ পেচেণ্ট আমাৰ অসমতো বাঢ়িব লৈছে। গতিকে আমি সকলো অসমবাসীয়ে এতিয়া কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ বডিটোক সদায় সাজু কৰি ৰাখিব লাগিব, আৰু যাৰ কাৰণে আমি আমাৰ বডিৰ ইমিউনিটি ছিষ্টেমটো একেবাৰে ডেভেলপ কৰিব লাগিব, আৰু তাৰ কাৰণে আমি দৈনিক ভাল ভাল খাদ্য খাব লাগিব, যিয়ে আমাৰ বডিৰ ইমিউনিটি ছিষ্টেমটো ঠিক ৰাখে, আৰু যাতে আমাক যিকোনো বেমাৰ বা কৰোনাৰ নিচিনা ভাইৰাছে যদিও এটাক কৰে আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, তেনেকুৱা কৰি ৰাখিব লাগিব বৰ্তমান সময়ত। চ' মই কওঁ আপোনালোক সকলোৱে কিছুমান ছাপ্লিমেণ্ট ল'বৰ কাৰণে ষ্টাৰ্ট কৰক, যিয়ে আপোনাৰ বডিৰ ইমিউনিটি ছিষ্টেমটোক ডেভেলপ কৰে, আৰু এনেকুৱা আজিকালি ছাপ্লিমেণ্ট আমাৰ বহুত বেছি পোৱা যায়। গতিকে আপোনালোকে নিজাকৈ সেইটো বিচাৰ কৰি নিজৰ ইমিউনিটি ছিষ্টেম ডেভেলপৰ বাবে ভাল ভাল প্ৰডাক্টবিলাক খাবৰ কাৰণে ষ্টাৰ্ট কৰক, ফুড ছাপ্লিমেণ্ট, লগতে ভাল খাদ্য, মাছ মাংস তেনেকুৱা ভাল সুষম খাদ্য খাব, অলপ দৈনিক এক্সাৰচাইজ কৰিব, যাতে আপোনাৰ বডিটোৰ মুভমেণ্ট হয়, বডিটো আপোনাৰ খুব ধুনীয়া এটা ইমিউনিটি পাৱাৰ বডিয়ে ডেভেলপ কৰিব পাৰে, তেনেকুৱা আপোনালোকে নিজৰ বডিটোক বনাই লওক, আৰু নিজকো সুৰক্ষা প্ৰদান কৰক, লগতে আন সমাজখনকো এই কৰোনাৰ নিচিনা ভাইৰাছৰ পৰা আঁতৰত ৰাখক। আপোনালোকে যদি এনেকুৱা কিবা ফুড ছাপ্লিমেণ্ট বিচাৰি পোৱা নাই বা নাজানে, তেন্তে মই আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ অৰিফ্লেমতো এনেকুৱা আমাৰ বডিৰ ইমিউনিটি ছিষ্টেম ডেভেলপৰ বাবে বহুত ছাপ্লিমেণ্ট পোৱা যায়। বিশেষকৈ বৰ্তমান আমাৰ omega-3 যিটো ৱেলনেছ বাই অৰিফ্লেমৰ প্ৰডাক্ট এটা omega-3 ফিছ অইল হয়, আৰু এটা আছে আমাৰ ছুইডিছ বিউটি কমপ্লেক্স প্লাছ। এই দুটা প্ৰডাক্টে আপুনি নিজৰ বডিৰ ইমিউনিটি ছিষ্টেম ডেভেলপ কৰিবৰ বাবে খাব পাৰে, আৰু দুয়োটা প্ৰডাক্টে ফুল্লি নেচাৰেল ইনগ্ৰিডিয়েণ্টছেৰে বনোৱা হয়, আৰু ফুল্লি আপোনাৰ বডিটোক ইমিউনিটি ছিষ্টেম ডেভেলপ কৰাত হেল্প কৰিব, লগতে আপোনাৰ বডিটোক বেলেগ যিকোনো ভাইৰাছৰ পৰাই আপোনাক এটা প্ৰটেকশ্যন দিব পাৰিব। চ' যদি বিচাৰে আপোনালোকে এই ছাপ্লিমেণ্টবোৰ খাবৰ বাবে, তেন্তে নিশ্চয় আপোনালোকে খাব পাৰে, আৰু বৰ্তমান সময়ত আমাৰ এই omega-3 আৰু ছুইডিছ বিউটি কমপ্লেক্স প্লাছ বহুত কম দামতো পোৱা যায় এতিয়া, যিহেতু আমাৰ দেশৰ এতিয়া সংকটৰ সময়। গতিকে ৱেলনেছ বাই অৰিফ্লেমে এই প্ৰডাক্টবিলাকত বহুত বেছি অফাৰো বৰ্তমান দি আছে। চ' আপোনালোকে যদি বিচাৰে এই প্ৰডাক্টবোৰ ল'বলৈ, নিশ্চয় আপোনালোকে নিজৰ বডিৰ ইমিউনিটি ছিষ্টেম ডেভেলপৰ বাবে ল'ব পাৰে এই প্ৰডাক্টবোৰ, আৰু আশা কৰোঁ আপোনালোক সকলোৱে এই প্ৰডাক্টবোৰ নল'লেও বেলেগ যিকোনো ছাপ্লিমেণ্ট লৈ নিজৰ বডিৰ ইমিউনিটি ছিষ্টেমটো ডেভেলপ কৰি নিজৰ বডিটোক খুব ধুনীয়াকৈ সুৰক্ষা প্ৰদান কৰি ৰাখক। ধন্যবাদ।